Welcome back to my YouTube channel. পোনপ্ৰথমে মই ববিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মৰিগাঁও জিলাৰ কপাহেৰা আঞ্চলিক ৰাখ আৰু তাত অভিনয় কৰিব মোৰ ভাগিনে। এতিয়া বৰ্তমান আমি ইয়াত উপস্থিত হৈছোহি। কেনেকুৱা ধৰণৰ কি হয়, বহুত দূৰ দূৰণিৰ পৰা আহি ইয়াত নৃত্য প্ৰদৰ্শন কৰে। ৰাসৰ যি প্ৰস্তুতি আছে, সিহঁতে আখৰা কৰি আছিলে আগৰ পৰাই। সেইখিনিত বাৰু আমি দেখাব নোৱাৰিম কাৰণ আমাৰ ইয়াত নহয়। আজি আহিছোঁ আৰু পোনপ্ৰথমে মোৰ ভিডিঅ' যোনে চাই আৰু কোনোবা যদি নতুন ইউজাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মই বহুত সুখী কাৰণ কিয় মোৰ ইউটিউব চেনেলটো খুব সৰু পৰিয়াল আৰু যোনে চাই নিউজটো হয়, কিন্তু ছাবস্ক্ৰাইবটো অলপ কমে। চাই থাকিব আৰু মৰম আশীৰ্বাদ কৰি যাব। আশীৰ্বাদ অবিহনে কেতিয়াও আমি সফল হ'ব নোৱাৰোঁ। আৰু এতিয়ানো কেনেকুৱা ধৰণৰ কি কৰি আছে, কি কাপোৰ পিন্ধিছে, গোটেইখিনি দেখাম। আৰু একচুৱেলি আমাৰ ছোৱালীবিলাকে যেনেকুৱা ধুনীয়া নৃত্য প্ৰদৰ্শন কৰে আৰু তাতকৈ বেছিকৈ ল'ৰাবিলাকৰো প্ৰতিভা আছে। সেই প্ৰতিভাবিলাক বিকাশ কৰিবলৈ ল'ৰা ৰাসো পতা হয়। আৰু মৰিগাঁও জিলাৰ কপাহেৰা আঞ্চলিক ৰাস মন্দিৰত আজি ৰাস হ'ব। আমি গোটেইখিনি দেখাম আৰু এতিয়া কেনেকুৱা ধৰণৰ কি কাপোৰ পিন্ধিছে দেখাম। ফাইনেলি লুকটো এতিয়া কমপ্লিট হৈ গ'ল। গোপীসকলে নৃত্য প্ৰদৰ্শন কৰি থকাৰ মাজতে শংখচিৰৰ প্ৰৱেশ ঘটিছে। আহকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওঁ।